কবিতা বিশ্বশিল্পী কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। শিল্পীময় তিনিও কালৰ, অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ সৰিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালিলে মই পিন্ধো বিশ্ববে, নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমে। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণ জিনি মই শুনো ৰিণি ৰিণি বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানেৰে সুৰ, সাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰ মহামহত্বৰ পাতিবলে শান্তিৰ নৱলোক এই পৃথিৱী। মোৰ কল্পনা মেধা বুদ্ধি মনিষাৰে মোকে কৰি সংস্কৃতিৰ